हेलो फ्रेंड्स, आज आमी आलोचना करिम पीएम किसान सम्मान निधिर पेमेंट स्टेटास केनेকৈ चेक करिब पारि बा 16 नং इनस्टलमेन्टटुक आहिबने नाय केनेকৈ चेक करिब पारि। 16 नং इनस्टलमेन्टटु एड पेन्डिং बेंक হৈ আছে নেকি, एड पेन्डिং হৈ থাকিলে পইচা পামনে নাই, সকলো তথ্য জানিম। এই তথ্যসমূহ জনাৰ আগতে ভিডিওটো এটা লাইক কৰি দিব, লগতে চেনেলটো নতুনকৈ যদি চাই আছে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। আপুনি 16 নং ইনস্টলমেন্টটো চেক কৰিবলৈ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। ওপেন কৰাৰ পাছতে ইয়াতে সাৰ্চ কৰিব লাগিব PFMS। ইয়াতে ওপৰত আহিছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে এটা নতুনকৈ পেজ ওপেন হ'ব। ইয়াৰ পাছতে অফিচিয়েল লিংক PFMS ত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আকৌ এটা নতুন পেজ ইয়াতে ওপেন হ'ব। পেজটো এতিয়া ওপেন হৈছে। ইয়াৰ পাছতে আপুনি যদি মোবাইল ব্ৰাউজাৰত কৰি আছে তেতিয়াহ'লে আপুনি ইফালে ৰাইট সাইডে ওপৰত থ্ৰী ডটত ক্লিক কৰি আপুনি ডেস্কটপ মোড কৰি ল'ব। ঠিক আছে, অলৰেডি মোৰ ডেস্কটপ মোড আছে। এনেকৈ ওপেন হোৱাৰ পিছতে আপুনি ইফালে ৰাইট সাইডতে তিনিটা আঁচ আছে ওপৰত, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছতে আপুনি ইয়াতে পেমেন্ট ষ্টেটাছত ক্লিক কৰিব। ঠিক আছে, পেমেন্ট ষ্টেটাছত ক্লিক কৰাৰ পিছতে ইয়াতে বহুকেইটা অপশ্যন আছে। এইকেইটা অপশ্যনৰ শেষৰ ওপৰতো চাব DBT ষ্টেটাছ ট্ৰেকাৰ, এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আকৌ এটা নতুনকৈ পেজ ওপেন হ'ব। এই পেজটো ওপেন হ'ব হোৱাৰ পিছত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছতে আপুনি কেটেগৰী সিলেক্ট কৰিব লাগিব। কেটেগৰীত কি সিলেক্ট কৰিব আপুনি, কেটেগৰীত আপোনাৰ PM কিষাণ বুলি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছতে এনেকুৱা প্ৰসেসিং হ'ব। প্ৰসেসিং হোৱাৰ পিছতে আপুনি DBT ষ্টেটাছ এইটো আপুনি বেনিফিট ভেলিডিটেশ্যন চাব পাৰিব আৰু পেমেন্ট চাব পাৰিব। সো আমি এতিয়া পেমেন্ট চাম। পেমেন্টৰ কাৰণে ইয়াতে আমি পেমেন্ট অপশ্যন ক্লিক কৰি থম। ঠিক আছে, ইয়াৰ পিছতে আপুনি কি কৰিব লাগিব, ইণ্টাৰ এপ্লিকেশ্যন ID। ঠিক আছে, এপ্লিকেশ্যন আইডিটো একচুৱেলি কি আপোনালোকে হয়তো বুজি পোৱা নাই। যেতিয়া আপোনালোকে PM কিষাণ অনলাইন কৰিছিলে তেতিয়া এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছিলে আপোনালোক, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ইয়াতে টাইপ কৰিব লাগিব। তেতিয়াহে আপোনালোকে আপোনালোকৰ পেমেন্ট ষ্টেটাছটো চেক কৰিব লাগিব। আপোনালোকৰ এপ্লিকেশ্যন আইডিটো দিয়াৰ পিছতে ইয়াতে আপোনাৰ কেপচাৰটো টাইপ কৰি আপুনি সাৰ্চ কৰিব লাগিব। সো এপ্লিকেশ্যন আইডিটো যদি আপোনালোকে নাজানে বা কেনেকৈ উলিয়াব লাগিব তাৰ কাৰণে এটা ভিডিও মই আপলোড দিছিলোঁ। সেই ভিডিওটোৰ লিংক মই ডিসক্ৰিপশ্যনত দিম। আপোনালোকে ডিসক্ৰিপশ্যনত গৈ আপোনালোকে ভিডিওটো চাই এপ্লিকেশ্যন আইডি বা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ল'ব পাৰিব। সো এতিয়া মই মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে টাইপ কৰি মই লগইন কৰি দেখুৱাই আছোঁ। ইয়াৰ পিছতে এনেকুৱা ইণ্টাৰফেচ আহিব। সো এনেকুৱা ইণ্টাৰফেচ আহিব, আপুনি পেমেন্ট পেন্ডিং বেংক। সো এইটো বেংকত পেন্ডিং হৈ থকা নাই, এইটো আপোনাৰ কি বুলি কয় PFMS যোনটো একাউণ্ট হয় তাতে এইটো পেন্ডিং হৈ আছে। সো এইটো আপোনালোকে চিন্তা নকৰিব, কাৰণ এইটো ভেলিডেটেড যিটো আছে সেইটো থাকিলে আপোনালোকে কোনো অসুবিধা নহয়, এই পেমেন্টটো আপোনালোকে পাই যাব। ঠিক আছে।